বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আপোনালোকক এক ব্যতিক্ৰমী বস্তু দেখুৱাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষ পৰ্যন্তলৈকে চাই থাকক, কোনেও যাতে আঁতৰি নাযায়। বেংগালুৰুত গৰুৰ মাংস কেনেকৈ বিক্ৰী কৰে মই আপোনালোকক দেখুৱাই দিম। চাওক, ইয়াত আমান গৰু কাটি জুলাই ৰাখি দিছে। যদি আপোনাৰ 1 কেজি লাগে বা 5 কেজি লাগে, ইয়াৰ পৰা কাটি দিব। আমান গৰু জুলাই ৰাখি দিছে, তাৰ পৰাই কাটি কাটি মাংস দিয়ে। আমাৰ গাঁৱলীয়া অঞ্চলতকৈ বেংগালুৰুত গৰুৰ মাংস কিন্তু দাম কম। আমাৰ গাঁৱলীয়া অঞ্চলত 400 টকা, 380 টকা, 350 টকা দি 1 কিলো মাংস ল'ব পাৰি। কিন্তু বেংগালুৰুত 270 টকা, 250 টকা দি 1 কেজি মাংস কিনিব পৰা যায়। মই আজি মাংস কিনিবলৈ আহিছোঁ, আগতেও লৈছিলোঁ। চাওক, ইয়াত কিন্তু লিখি দিছে 280 টকা, কিন্তু আজি ল'ব 270 টকা ল'ব আজি মোৰ পৰা। চাওক, বহুত ভাল লাগিছে। ইয়াৰ পৰা তাৰমানে আমাৰ মুছলিম মানুহে মাংস কিনি লৈ যায় আৰু ৰুমত যায় খায়। চাওক, জুলাই ৰাখি দিছে, একদম তাজা গৰু। ইয়াৰ পৰাই কাটি দিব। মই চিনাৰ মাংস ল'ম। চিনাৰ মাংস আপুনি য'ৰ পৰা চাব তাৰ পৰাই দিব। চাওক, এইখন হৈছে বেংগালুৰু গৰুৰ মাৰ্কেট। ইয়াৰ পৰাই আমাৰ মুছলিম মানুহবিলাকে মাংস কিনি কিনি খায়। বহুত ভাল লাগিল দৃশ্যটো দেখি। বেংগালুৰুত আহিলে আপোনালোকে ইয়াৰ পৰা গৰুৰ মাংস কিনি খাব।